बे समाव नोंथांमोननो मोनसे बिग ब्रेकिं निउज लानानै फैदों। बे समाव बड'लेण्ड बुब्लिया नोंथांमोननो मोनसे गोख्रों रादाब लानानै फैदों। नंगौ, MCLA माधव छेत्री आरो प्रमोद बर'नि पलिटिकल सेक्रेटारि माधव छेत्रीखौ हुसियार खालामदों। नंगौ, बे समाव नोंथांमोननो बड'लेण्ड बुब्लिया मोनसे बिग ब्रेकिं निउज लानानै फैदों। माधव छेत्री हुसियार, UPPL मुर्दाबाद आरो माधव छेत्रीनि न'आवनो मोनसे फ्लेग, गोसोम फ्लेग सोरबा सिनाय मोनै दुथाङा गालांदों। नंगौ, नोंथांमोननो बड'लेण्ड बुब्लिया बे समाव नोंथांमोननो बिग ब्रेकिं निउज नोंथांमोननो फोरमायदों। बे समाव माधव छेत्री हुसियार, UPPL मुर्दाबाद आरो बिथांनि न'आवनो मोनसे गोसोम फ्लेग सोरबा सिनाय मोनै दुथाङा बे समाव गालांदों। नंगौ, हरनि समाव माधव छेत्रीनि न'आव माधव छेत्री हुसियार, UPPL मुर्दाबाद आरो गोसोम फ्लेग सोरबा सिनाय मोनै दुथाङा गारलांदों। आरो बेवहाय बे फ्लेगाव जाय बिथांमोना बेखौ गोसोम फ्लेगखौ गालांदों आरो लोगोसेनो बे माधव छेत्री हुसियार, UPPL मुर्दाबाद बे लिरनायनि बेनाराव बिथांमोना आक्सु होनदों। अल आसाम गोरखा स्टुडेन्ट इउनियननि मुं लानानै माधव छेत्री हुसियार, UPPL मुर्दाबाद आरो गोसोम फ्लेग बिथांनि न'आव हरनि समाव सोरबा सिनाय मोनै दुथाङा बेखौ गालांदों। आरो बे बाथ्राखौ लानानै अल आसाम गोरखा स्टुडेन्ट इउनियननि दैदेनगिरिफोरा बे जाथायनि सायाव जेबो लोब्बा गैया होननानै बिथांमोना फोरमायदों आरो बे जाथायखौ लानानै निन्दा खालामदों आरो पुलिस प्रशासनखौ बेनि सायाव गोख्रों राहा लानो थाखाय अल आसाम गोरखा स्टुडेन्ट इउनियननि दैदेनगिरिफोरा फोरमायदों। बे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों फोरमायदों दि माधव छेत्रीखौ हुसियार खालामदों आरो UPPL खौ मुर्दाबाद होननानै सिनाय मोनै दुथाङा माधव छेत्रीनि न'आव बेनार गालांदों। नंगौ, बे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों बे रादाबखौ नोंथांमोननि सिगाङाव फोरमायदों। लोगोसेनो बे समाव सोर दुथाङा बे हाबाफोरखौ मावदों बे समाव दासिमबो बेनि सायाव रोखा जायाखै। बे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों फोरमायदों। ডাঙৰীয়াৰ ঘৰত আকচুৰ নামত মাধৱ ছেত্ৰী হুচিয়াৰ বা বিভিন্ন কিবা লিখীয়া আকচুৰ নাম কৰিছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? সবকে নমস্কাৰ। আৰু এই আমাৰ যিটো দোমাচি চলি আছে এইটো বিহুৰ দিন হয়, তো সবকে বিহুৰ শুভেচ্ছা জনালোঁ পোনপ্ৰথমে। আৰু সবকে মই নৱবৰ্ষৰ শুভেচ্ছাও দিলোঁ, হেপী নিউ ইয়েৰ। আৰু আজি আমাৰ যিটো এটা দুৰ্ভাগ্যজনক কথা আমি দেখিবলৈ পাইছোঁ, কাৰণ আমাৰ একেবাৰে সন্মাননীয় ব্যক্তি আমাৰ MCLA ডাঙৰীয়া পলিটিকেল ছেক্ৰেটাৰী মাধৱ চন্দ্ৰ ছেত্ৰী ডাঙৰীয়াৰ এই যিটো বাসগৃহত গৰু ভাষাত এনেধৰণৰ লজ্জাজনক কাণ্ড যিটো কৰিছে, আমি অল আছাম গোৰ্খা ষ্টুডেণ্টছ ইউনিয়ন BTC ৰিজন তৰফৰ পৰা আমি ধিক্কাৰ দিব বিচাৰিছোঁ আৰু আহ্বান কৰিব বিচাৰিছোঁ যে এনেধৰণৰ কাণ্ড যাতে আগন্তুক কতো নঘটে। কাৰণ ইয়াতে আমাৰ স্পষ্ট ৰূপে লিখা আছে যে এটা কলা ঝণ্ডাত আপুনি দেখিবলৈ পাইছে, অলপ আগতে এইটো লৈ গৈছে আমাৰ পুলিচে, আকচু লিখা আছে। কেতিয়াও এনেধৰণৰ কাণ্ড আজিলৈকে হোৱা নাই আৰু হ'বও নোৱাৰে, কাৰণ ইয়াতে বিভিন্ন দল সংগঠনে ষ্টুডেণ্টছ ইউনিয়ন বুলি কোৱাৰ লগে লগে আকচু, এফচু, আসু সকলোৱে জানে যে আমাৰ মানে ডিচিপ্লিনটো কেনেকুৱা হয়। কেতিয়াও কলা ঝণ্ডাত আমি আকচু নিলিখোঁ বা এনেধৰণৰ আপোনাৰ মাধৱদাৰ ছেত্ৰী মুৰ্দাবাদ বা UPPL তাতে লিখা আছে। আৰু চাওক, এটা ষ্টুডেণ্টছ ইউনিয়ন হোৱাৰ লগে লগে ছাৰক আমাৰ প্ৰমোদ বড়ো ছাৰ বা আমাৰ মাধৱ ছাৰবিলাকে আগতে এফচু আৰু আকচু কৰি আহা, তেওঁলোকেও জানে কেনেকৈ ডিচিপ্লিন দি আমি চলিব লাগে আৰু কাৰো এগেইনষ্ট মাতিব লাগে ডাইৰেক্ট আহি মাতে। আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ আপোনাৰ ইউনিট এফচুৱে হওক, ইউনিট আকচুৱে যিকোনো হওক, যদি ক'ব লাগে আহি ডাইৰেক্ট কয় যে এইটো বেয়া কাম কৰিছে, এইটোক আমি ধিক্কাৰ দিছোঁ। কিন্তু আহি ঘৰত আজিলৈকে তেনেকুৱা হোৱা নাই আৰু আমি ভাবোঁ যে আকচু কৰ্মকৰ্তাই এইটো কৰিব নোৱাৰে। আৰু যদি বাই চান্স এইটো ক'ব নোৱাৰোঁ কি আমি ভগৱান ঈশ্বৰ নহয় যে আমি জানো যে এইটো নকৰিব বুলি, যদি বাই চান্স এনে ক্ষেত্ৰত যদি কোনোবা আকচু যদি ইনডাইৰেক্টলি লিপ্ত আছে, তেওঁ নিজে নকৰিব পাৰে, কাক বা উচতাই দি কৰিছে, যদি কাৰোবাৰ মানে দোষত কিবা কৰিছে যদি, তেনেক আমি কেতিয়াও ৰেহাই নিদিওঁ, তাৰ বিহিত ব্যৱস্থা কৰিব পাৰোঁ। আৰু আমি অলৰেডি এজাহাৰৰ কাৰণেও আমি চিৰাং জিলাই এজাহাৰ এটাও দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব পাৰোঁ, আমি কিবা অধিকাৰ বিচৰা মানে এইটো নহয় যে কোনো জাতিক মানে জাতিৰ এগেইনষ্টত ক'ব। এতিয়া বড়োৰ আন্দোলনৰ ক্ষেত্ৰত জয় বড়ো হাৰণি কোৱাৰ লগে লগে জয় কোৱা গোৰ্খা আছিল, আপোনালোকে এইটো জানে। আৰু এতিয়া বুলি যে আমি UPPL চৰকাৰে যদি গো বেক কৰাৰ কাৰণে আমি তেনেকৈ অহা নাই। কিছুমান ক্ষেত্ৰত অধিকাৰৰ ক্ষেত্ৰত, কিছুমান ক্ষেত্ৰত ক'ব লগাত কৰে এইটো ডেম'ক্ৰেটিক ৰাইটছ। এইটো বুলি যে ঘৰে ঘৰে গৈ ক'ৰবাত পতাকা এইটো কৰিব, ইট ইজ ভেৰি ভেৰি আনফৰ্চুনেট আৰু এইটো কৰিবই নোৱাৰে। আৰু যদি
কোনোবাই ইনডাইৰেক্টলি যদি লিপ্ত আছে তাক ধৰি আমি বিহিত ব্যৱস্থা কৰিম যেনেকৈ এফচুৱে কৰে যেনেকৈ আকচুৱে কৰে আচুৱে কৰে ব্যৱস্থা কৰিবই লাগিব নহ'লে আমাৰ সমাজখন থাকিব কেনেকৈ আমাৰ সমাজখন নাথাকে আজি আমি বড়ো গোৰ্খা একেলগে থাকিব লাগে জংঘলত যাওক যিকোনো জাগাত যাওক আমি একেলগে থাকিছোঁ যিহেতু এনেধৰণৰ কাণ্ডক আমি কেতিয়াও দিব নোৱাৰোঁ আৰু আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে মাধৱ চেত্ৰী ডাঙৰীয়া এটা পলিটিকেলি ভেৰি এৱাৰ্ড পিপল তেওঁ বহুত আজিলৈকে সংগঠনত এতে ভাইচ প্ৰেচিডেণ্ট হৈ বহুত কাম কৰিছিলে তাৰপিছত আজি তেওঁৰ ৱেল নন ফেচ আজি ৱেল নন ফেচ হোৱাৰ কাৰণে আজি পলিটিকেলি এটা ভাল এটা বেকগ্ৰাউণ্ড আছে আমি ৰেচপেক্ট কৰোঁ এট দ্য ছেম টাইম এটা কি হয় যে কেতিয়াবা কেতিয়াবা অধিকাৰৰ ক্ষেত্ৰত কি হয় हेलो माधव सेठी डांगरिया म जान्छु अब सके यहाँदेखि मिडियालाई दिँदैछु भयो अब তো সকলো কাৰণে চাইছে যিহেতু এতিয়া আমি যদি তেওঁৰ এগেইনষ্ট কৰাৰ লগে লগে কিন্তু তেতিয়াও কোনো এটা আকচুৱে কাকো ডাইৰেক্টলি এগেইনষ্ট কৰিব নোৱাৰে এইটো ভেৰি ভেৰি আনডেমক্ৰেটিক বুলি কোৱা হয় আৰু আনডেমক্ৰেটিক কেতিয়াও আকচুৱে কৰিব নোৱাৰে তো এই ক্ষেত্ৰত স্পষ্টকৈ ক'ব বিচাৰোঁ যে আমি কাকো যদি কিবা ক'ব লাগে আমি মেমৰেণ্ডাম দিম আমি লাষ্ট টাইমত আমি ছাৰ প্ৰমোদ ছাৰক লগ ধৰিছিলোঁ তেওঁৰ থ্ৰুদি গৈছিলোঁ কাৰণ গোৰ্খাৰ এটা ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেওঁ আমাক সম্ভালিব লাগে কোনোবাই যদি এনে কয় তেওঁ নিজে আমাৰ লগ হৈ কোনে এইটো কামটো কৰিছে এই মানুহক ধৰা পেলাব লাগিব কাৰণ আমি হৈছে আমি লাহেকৈ সংগঠনৰ প্ৰতি আমি জাগ্ৰত হৈ সমাজক কেনেকৈ সুকলমে ল'ব লাগে এই ক্ষেত্ৰত আমি কাম কৰিবলৈ গৈ আছোঁ তো আমি আকচুৰ ফালৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আমাৰ মানুহ তাতে লিপ্ত হ'ব নালাগে এইটো নহয় যে মই ডাইৰেক্ট আপুনি ক'ব নোৱাৰোঁ কাৰণ যদি ইনডাইৰেক্টলিও যদি কোনোবা আকচুৰ কোনোবা আছে তাক আমি বিহিত ব্যৱস্থা ল'ম আৰু যদি 3rd কোনোবাই লৈছে তাৰ প্ৰতিও আমি লক্ষ্য ৰাখি এজাহাৰ আমি দিছোঁ আৰু প্ৰশাসনক আমি তীব্ৰ ভাষালৈ ক'ব বিচাৰিছোঁ যে কোন মানুহজন ইয়াতে লিপ্ত হৈছে তাক উচিত ব্যৱস্থা কৰক ধন্যবাদ बेरेपसिग्रा आबादारिफोरनि थाखाय गोजोनथाव खौरां बड'लेण्ड हायुङारि ओनसोलाव गोदै जांख्रिथाय लानानै फैदों बिटिआर सरकारा बे जांख्रिथायनि गेजेरजों हाग्रानि बेरेनिफ्राय गोनोखोआरि आदबजों बेरेपसिनायनि सायाव खुंगोन जिल्लायारि थाखोनि सावरायमेल एबा मावफुंमेल फैगौ 18 जानुवारियाव चिरां जिल्लानि बेंटल कलेजनि अडिटोरियाम हलाव गोदै जांख्रिथायनि सायाव खुंगोन सावरायमेलखौ बेरेपसिनो गोसो गुदुं सुबुंफोरा बे खाबुखौ लानोब्ला थिखानाय फैगौ 18 जानुवारिनि सावरायमेल एबा मावफुंमेलाव बाहागो लानो हागोन